অঞ্চল আমাৰ বুলি আমি কৈ আহিছোঁ, আমাৰ আৰু এৰিয়া ভূমিৰ পাবলগীয়া ভূমিৰ আপুনি ক্ষমা খোজক মাননীয় আপুনি ক্ষমা আপুনি সদনত তেনেকুৱা কৰিব নোৱাৰে। নাই নাই আপুনি ক্ষমা খোজক, নাই নাই আপুনি ক্ষমা খোজক। নাই তেনেকুৱা অভ্যাস কৰিব নাপায়, এইটো সদন হয় সন্মানীয়। বাৰে বাৰে তেনেকুৱা পৰিৱেশ আমাৰ সদনত হৈ আছে আৰু সন্মানীয় সদস্য চিন্তামতে এই দেশখন নচলে। গতিকে সদনৰ মজিয়াত চবৰে কাৰণে ৰাজ্য কাৰণে জনগণৰ কাৰণে ৰূপায়িত হয়। গতিকে এই সদন গুৰুত্বপূৰ্ণ আৰু মানে সময় আৰু সেইটোৰ কাৰণে কিমান আমাৰ অৰ্থনৈতিকভাৱে নষ্ট হ'বলগীয়া গোটেই দিনটোৰ কাৰণে আৰু সেইটো মই দুখিত আমাৰ পৰিস্থিতি উদ্ভৱ হয়। খসি গলি নহয় তাত এনেকৈ ভিতৰলৈকে যোৱা টান এতিয়া হৈ পৰে নহয় ইজি। दानिया देंखो आरो मोसानाय हाबाफारि। बे हाबाफारियाव दं लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रेद्रेसो रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रेद्रेसो रजे नुजाफैखो आंनि बे गोसोनि যিটো পৰিৱেশ হয় এইটো কিন্তু সেইটোৰ কাৰণে ক'লো এই কথাটো ৰুলিং দিব লাগে যাতে মন্ত্ৰীয়ে কোনোবা এজন সদস্যৰ লগত বাক বিতণ্ড হলেও অন্য কোনো সদস্য যাতে মাজতে উঠি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰে। দৰকাৰ হলে ট্ৰেইনিং দিয়ক ছাৰ, কিন্তু এই কথাটো হ'ব লাগে আৰু চবে মানে অধ্যক্ষ মহোদয় আপোনাৰ ডিসক্রিশনারি পাৱাৰ আছে, আপুনি সিদ্ধান্ত লয় আমি মানি লওঁ, কিন্তু ধমকি গ্ৰুপ হ'ব নালাগে সদনত। এনেকুৱা হ'ব নালাগে যে সঁচা কথা ক'লে ধমকি দিব, এই প্ৰৱণতা থাকিব নালাগে। সেইখিনি আপুনি চাব লাগে, এইটো আপোনাৰ ওপৰত আবেদন থাকে। হ'ব পইণ্ট বিনোদে কমলক্ষ দে নালাগে আৰু হৈছে এটা লিখিত প্ৰশ্ন আছে, এই প্ৰশ্নটো হাতী মানুহৰ সংঘাতৰ ফলত হাজাৰ মান বিঘা মাটি ৰাইজে খেতি কৰিব পৰা নাই।
মাননীয় মন্ত্ৰীক মই অনুৰোধ জনাম, খুব সুন্দৰ উত্তৰ দিছে। এই কাৰ্যকৰী কৰিব গ'লে এটা টিম পঠিয়াবৰ কাৰণে বিধানসভাৰ পিছতে মই আপোনাক আহ্বান মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয়, মই এটা সভাস্থগিত প্ৰস্তাৱ ৰাখিছিলো। আৰু কি আছে সভাস্থগিত প্ৰস্তাৱ এটা দাখিল কৰিছিলো যোৱাকালি। সভাস্থগিত প্ৰস্তাৱ কি হয় সভাস্থগিত প্ৰস্তাৱ হয় সভাস্থগিত প্ৰস্তাৱ এটা মই উত্থাপন কৰিছিলো। আপোনাৰ পোৱা নাই নেকি আপুনি? পাইছেতো মহোদয়। উত্তৰ শেষ হৈ যোৱাৰ পিছত কেনেকৈ উত্তৰ দিয়ে সেই সম্পৰ্কে আমাৰো প্ৰশ্ন আছে বহুত, আমাৰো বহুত প্ৰশ্ন আছে। মই সভাস্থগিত প্ৰস্তাৱ আনিছো, মন্ত্ৰীৰ মতে উঠিব লৈছিলে, সভাস্থগিত প্ৰস্তাৱ আনিছো, মন্ত্ৰীৰ মতে উঠিব লৈছিলে, মই সভাস্থগিত প্ৰস্তাৱ আনিছো। আপুনি কেনেকৈ ক'লে কেনেকৈ হ'ব? মই সভাস্থগিত ক'বলৈ নিদিয়ে, তেওঁ ক'বলৈ নিদিয়ে, তেওঁ ক'বলৈ নিদিয়ে। যুক্তি মই স্পীকাৰক কৈ আছো, মই স্পীকাৰক কৈ মই সভাস্থগিত প্ৰস্তাৱ আনিছো, মই সভাস্থগিত প্ৰস্তাৱ আনিছো। ৰূপজ্যোতি যোৱাকালি আনিছো, কথা নামানে তো কি হ'ব? মই সভাস্থগিত প্ৰস্তাৱ আনিছো। আপুনি ৰুলি দিয়ক ছাৰ, হাউচটো দাখিল কৰিছো। সভাস্থগিত প্ৰস্তাৱ মই আনিছো। যদি এক্সপেল কৰিব পৰা যায়, ৰূপজ্যোতি কৰ্মী কিয় এক্সপেল কৰিব নাযাব? সব এক্সপেল কৰি দিয়ক। সমষ্টি ৰাজ্য মহোদয় নিৰপেক্ষতা চবে উঠিব নালাগে, চব দলৰে নেতা আছে। নিজৰ নেতাক শুনিব লাগিব। প্ৰস্তাৱ আনিছো, তেওঁ মই সভাস্থগিত প্ৰস্তাৱ আনিছো। এইটো বজাৰ চলি আছে না বিধানসভা চলি আছে, ধৰিব পৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, দাবী কৰিছে অধ্যক্ষ মহোদয়, ৰূপজ্যোতি কৰ্মী মই উঠি আছো, সদস্য চেয়াৰলৈ যাব লাগিব। তেখেতে চেয়াৰক এড্ৰেছ কৰিব লাগিব, তেখেতে চেয়াৰক এড্ৰেছ কৰিব লাগিব, কিন্তু সদস্যক এড্ৰেছ কি আছে? সদস্যলৈ তাকে মই ক'ব খুজিছো পৰিৱেশটো পায় নেকি? পইণ্টৰ পৰা উত্তৰ নেকি? মন্ত্ৰীৰ পৰা উত্তৰ সদস্য বুলি আছে, সন্মানীয় নাপায় মন্ত্ৰীৰ পৰা। আৰু তাৰ পিছত সদস্য কেনেকৈ হ'ব? বহুত বেয়া, বহুত বেয়া। সদস্যলৈ আশৰাফুল বহক না, সদস্যৰ মুখত বহক, চবে বহক, চবে বহক। মই বাৰে বাৰে কথা সদনৰ এটা মৰ্যাদা আছে। তেজাৰী বেঞ্চৰ পৰা গ'লে অপৰাধ। ইয়াত আহি পেলাই জনে যি ইচ্ছা তাকে কৈ থাকিলে কি হ'ব? আমি আমাৰ ৰুলছ এণ্ড প্ৰচিডিউৰ মতে সভাস্থগিত প্ৰস্তাৱ এদিন হয়, এইটো এদিন হয় কাৰণে মই কালিটো আনিছে, কৈছো। কালিটো আনিছে। ৰুলছত এই কথাটো নকয় এদিনে হ'ব। মই যোৱাকালি যিহেতু সভাস্থগিত প্ৰস্তাৱ দিয়া নাই, মই আজি দিছো। হ'ব।